নমস্কাৰ বন্ধুসকল, মই দিব্যজ্যোতি কুইক এছএমএছ ভিডিঅ' চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আমি সকলোৱে এডিটৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু সেই ভিডিঅ'টোত যদি আমি এটা মিউজিক এড কৰোঁ তেতিয়া আমাৰ ভিডিঅ'টো আৰু বেছি ভাল লগা হৈ যায়। কিন্তু বন্ধুসকল, আমি সেই মিউজিকবিলাক কপিৰাইট ফ্ৰী হ'লেও আমি যেতিয়া ইউটিউবত ভিডিঅ'টো আপলোড কৰোঁ আমি তাতে কোনো ধৰণৰ ক্ৰেডিট নিদিওঁ। তাৰ ফলত আমাৰ ভিডিঅ'টো কি হয়, ভৱিষ্যতত কপিৰাইট ক্লেইম লগাটো এটা বহুত বেছি চান্স থাকে। আজি বন্ধুসকল, কোনবিলাক মিউজিক এড কৰিলে আপোনালোকে ক্ৰেডিট দিব লাগিব আৰু কোনবিলাক মিউজিক এড কৰিলে ক্ৰেডিট দিব নালাগে গোটেইখিনি এইটো ভিডিঅ'ত দেখাম। সো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিম। যদি মোৰ চেনেলটো কোনোবাই প্ৰথমবাৰ কাৰণে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মানে বেলটো টিপি অল কৰি ল'ব আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব। সব বলক এতিয়া মোৰ মোবাইল স্ক্ৰীনলৈ। ফ্ৰেণ্ডসকল, আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ডেস্কটপ সাইট কৰাৰ পিছত লগটোত ক্লিক কৰিব। তাৰপিছত ফ্ৰেণ্ডসকল ইয়ৰ চেনেল আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে কাষ্টমাইজ চেনেল আছে আকৌ ইয়াতে ক্লিক কৰি দিব। তাৰপিছতে ফ্ৰেণ্ডসকল দেখিব হৈছে লেফ্ট সাইডে আছে ইয়াতে অডিঅ' লাইব্ৰেৰীত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ডসকল দেখিব হৈছে ইয়াতে 3 লাইন আছে, 3 লাইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন চাৰ্ট আহিব। ইয়াতে চাওক এট্ৰিবিউশ্যন নট ৰিকুৱাৰ্ড, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ডসকল দেখিব পাইছে ইয়াতে ধুনীয়াকৈ এইবিলাক মিউজিক আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে কাষতে ডাউনলোড অপশ্যনো আছে আৰু যিবিলাক লাইচেন্স টাইপ দিছে ইউটিউব লগো নিচিনা আছে। ইয়াতে যিমানবিলাক মিউজিক আছে এইবিলাক মিউজিকত আপোনালোকে কেতিয়াও ক্ৰেডিট দিব নালাগে, আপোনালোকৰ তাতে কেতিয়াও কপিৰাইট ক্লেইম নালাগে, আপোনালোকে ফ্ৰীতে এইবিলাক ইউজ কৰিব পাৰিব ফ্ৰেণ্ডসকল। তাৰপিছতে ফ্ৰেণ্ডসকল চাওক ইয়াতে আকৌ ইয়াতে লিখা আছে এট্ৰিবিউশ্যন ৰিকুৱেড, এইটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে যিমানবিলাক মিউজিক আছে চাওক ফ্ৰেণ্ডসকল আছে CC লিখা যিমানবিলাক আছে এইবিলাক গোটেইবিলাক আপোনালোকে কিন্তু ক্ৰেডিট দিব লাগিব। ক্ৰেডিট কেনেকৈ দিব ফ্ৰেণ্ডসকল চাওক ইয়াতে CC ইয়াত লিখা আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ডসকল এনেকুৱা ধৰণৰ এখন চাৰ্ট আহিব। ইয়াতে যে এইটো সৰুকৈ দেখিব হৈছে ফ্ৰেণ্ডসকল এইটো ইয়াতে কপি আছে, এইটোত ক্লিক কৰি দিলে আপোনালোকৰ কপি হৈ যাব এনেকৈ। তাৰপিছতে ফ্ৰেণ্ডসকল আপোনালোকে যিটো মিউজিক ইউজ কৰিছে এই মিউজিকটো যায় ডাইৰেক্ট আপোনালোকৰ ডেছক্ৰিপশ্যনত এড কৰি দিব, তেতিয়া আপোনালোকক ক্ৰেডিট দিয়া হৈ যাব, তেতিয়া আৰু আপোনালোকৰ তাতে কেতিয়াও কপিৰাইট ক্লেইম নালাগে। আৰু ফ্ৰেণ্ডসকল যেতিয়া আপোনালোকে ব্লগ ভিডিঅ'ৰ কাৰণে ইউটিউবৰ পৰা মিউজিক ডাউনলোড কৰে সেই মিউজিকবিলাক কেনেকৈ ক্ৰেডিট দিব চাওক ফ্ৰেণ্ডসকল ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত আহিব, তলত অহাৰ পিছত ফ্ৰেণ্ডসকল ইয়াতে ডাইৰেক্ট ইহঁতে লিখি দিছে যে এই লাইচেন্সত লিখা আছে এই সংটো আপোনালোকে যিকোনো ভিডিঅ'ত ইউজ কৰিব পাৰিব, কিন্তু আপোনালোকে কপি পেষ্ট কৰিবৰ কাৰণে দিছে আপোনালোকৰ ডেছক্ৰিপশ্যনত, এইটো একদম মিছ নকৰিব। চাওক ফ্ৰেণ্ডসকল ইয়াতে লিখা আছে চঙৰ পৰা আৰম্ভ কৰি ভিডিঅ' লিংক এইখিনিহঁত আপোনালোকে কপি কৰিব লাগিব। কপি কৰি আপোনালোকৰ যিটো ডেছক্ৰিপশ্যন আছে তাতে আপোনালোকে এড কৰি দিব লাগিব। ফ্ৰেণ্ডসকল ইউটিউবৰ পৰা আপোনালোকে ইয়াতে কপি কৰিব নোৱাৰিব, অনলি লিংক কপি কৰিব পাৰিব। কিন্তু ফ্ৰেণ্ডসকল আপোনালোকক দেখাই দিছোঁ ইয়াতে আহি শ্বেয়াৰত যাব, শ্বেয়াৰত যায় ফ্ৰেণ্ডসকল এইটো কপি লিংক কৰিব। কপি লিংক কৰাৰ পিছত আপোনালোকে ক্ৰম ব্ৰাউজাৰত যায় এই লিংকটো ডাইৰেক্ট পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত ফ্ৰেণ্ডসকল এই ভিডিঅ'টো আহি যাব, অহাৰ পিছত শ্ব' মৰত যায় আপোনালোকে গোটেইখিনি এনেকৈ আহি যাব। তাৰপিছত ফ্ৰেণ্ডসকল এইখিনিহঁত আপোনালোকে কপি কৰিব, কপি কৰি পিনে ডাইৰেক্ট আপোনালোকৰ ডেছক্ৰিপশ্যনত এড কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। ধন্যবাদ।